নমস্কাৰ ক্ৰাইম চাৰ্জ নিউজত সকলোকে স্বাগতম জনাইছোঁ। মই চাইফুল ইছলামে। যদি ভগৱান আছে তেন্তে মৃত্যু হওক হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য কৰিছে ছ'চিয়েল মিডিয়াত অনিল বানিয়া নামৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজন সম্পাদকে। হয়, যোৱা কেইমাহমান ধৰি অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিন ৰাতি ৰাইজৰ সেৱাত ব্যস্ত হৈ থকাৰ বাবে হঠাৎ শাৰীৰিক অসুস্থতা দেখা দিয়ে আৰু তেওঁক গুৱাহাটী GMCত ভৰ্তি কৰোৱা হয়। যি সময়ত অসমৰ চুকে কোণে হিন্দু মুছলমানসকলে তেওঁৰ সুস্থ হৈ উঠাৰ বাবে দোৱা প্ৰাৰ্থনা কৰিছে, সেই সময়তে বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক অনিল বনিয়া নামৰ যুৱক এজনে হিমন্ত বিশ্ব শৰ্মাৰ মৃত্যু কামনা কৰি ছ'চিয়েল মিডিয়াত আপডেট দিয়ে এনে কুটু মন্তব্য। যাৰ বাবে আজি জলেশ্বৰ সমষ্টিৰ বিজেপি যুৱ নেতা জিয়াউৰ ৰহমানৰ লগতে গোৱালপাৰা পশ্চিম সমষ্টিৰ বিজেপি কৰ্মী বিকাশ সাহাৰ আৰু বিজেপি শতাধিক কৰ্মীয়ে লক্ষীপুৰ আৰক্ষী থানাত অনিল বনিয়াৰ নামত এখন গোচৰ ৰুজু কৰে। জয় অসম, এইটো হ'ল তাৰ ডিটেইলছ। তাৰ তেজপুৰ ল'ৰাটো হয় তেজপুৰৰ আমাৰ স্বাস্থ্য বিষয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমাৰ হাতত ইতিমধ্যে খবৰ আহি পৰিছে, অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হয়, ৰাংচালিৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।